সংস্কৃতত এষাৰ কথা আছে, সাহিত্য সংগীত কলা বিহীনম সাক্ষাৎ পশু পুষ্যবিহীনম তৃণান খাদনপি জীৱমান তদভাগধেয়ং পৰম পশু নাম। অৰ্থাৎ সাহিত্য সংগীত কলা বৰ্জিতসকল মেজ আৰু শিং নথকা পশুৰ তুল্য। ঘাঁহ বনৰ পৰা আঁতৰি থাকি তেওঁলোকে পৰম তৃপ্তি লাভ কৰিছে। এই মানুহৰ মাজত শুদ্ধ হৈ থকা পশুত্বৰূপীক নিশ্চিত কৰিবৰ বাবেই যে এই কলা সংস্কৃতিৰ প্ৰয়োজন, সেয়া এই শ্লোকটিত সুন্দৰভাৱে প্ৰকাশ পাইছে। মৰমৰ মহিলা বন্ধুসকল, একেৰাহে কথা কৈ থাকিলে আমনি লাগে, নহয় জানো? সেয়েহে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্বশিল্পী নামৰ কবিতাটি আপোনালোকৰ সন্মুখত আবৃত্তি কৰিব লৈছোঁ। বিশ্বশিল্পী শিল্পী মই তিনিও কাল, অতীতৰ বৰ্তমান অনাগত ভৱিষ্যত, ইয়াদিতেই যাত্ৰা কৰি অনাদিলেই যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জয়। জনতাৰ হৃদয়ত মোৰ শুনো আনিলে, মই পিন্ধো বিশ্ববেদ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অলিলে। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজনী মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। এই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সৈন্যৰ সমৃদ্ধি। আজি আমি এই সাম্প্ৰতিক সময়ৰ শিশুসকল অতি ভাগ্যৱান, কাৰণ আমি যেনিয়ে চাওঁ, য'তে হাত দিওঁ, জীৱনটো সুপৰিফলিতভাৱে গঢ়ি তুলিবলৈ আমি যিকোনো ঠাইতে পাওঁ। মাথো লাগে আমাৰ আগ্ৰহ। সেয়েহে মই মোৰ মহিলা বন্ধুসকলক অনুৰোধ জনাইছোঁ, আমি পোহৰৰ সন্ধানী হৈ ভাতৃত্ববোধেৰে আগবাঢ়ি গৈ জগত চিনিব লাগিব। সেয়েহে ইংৰাজীত এষাৰ কথা আছে, বি অ জুৱেল এমং মেন, অৰ্থাৎ বহুতৰ মাজত এজন হোৱা। এই বহুতৰ মাজত এজন হ'বলৈ হ'লে আমি শিশু অৱস্থাৰে পৰা ঘৰখনত পিতৃ মাতৃৰ পৰা পোৱা শুদ্ধ সত্য সংস্কাৰৰ পৰা ধৰি শিক্ষাগুৰু আৰু ডাঙৰে দিয়া পৰামৰ্শখিনি মানি চলিব লাগিব। ইয়াৰ বাবে আমাক লাগিব প্ৰচুৰ পৰিশ্ৰম আৰু ত্যাগ। তেতিয়াহে ককা নীলমণি ফুকন, মহাদেৱ শৰ্মা, আইতা মলিনীবালা দেৱীৰ সপোন বাস্তৱ হ'ব, যাৰ শুদ্ধ আৰু সত্য চিন্তা চেতনা প্ৰাণ পাই উঠিল মইনা পাৰিজাতৰ মঞ্চ, য'ত মই আপোনালোকৰ সন্মুখত থিয় একাষাৰ ক'বলৈ সাহস বা সুবিধা পাইছোঁ, য'ত আমি বিভিন্ন দিশৰে জ্ঞান অৰ্জন কৰিব পাৰোঁ। সেই মইনা পাৰিজাতক মই শতকোটি প্ৰণাম জনাইছোঁ আৰু মোৰ মৰমৰ মহিলা বন্ধুসকলক অনুৰোধ জনাইছোঁ যে আমি পোহৰৰ সন্ধান বিচাৰি বলা